চা হকি চা এইফালে গাইজ ডেইলি ব্লগ চাওঁ নতুন এপিছডলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ বন্ধু এটাৰ বিয়া, সেইটো বুলি ওলাই আহিছোঁ। BTC ফেমিলি লাইনত একেলগে ডাঙৰ হোৱা ধণ্টিৰ আজি বিয়া। প্ৰথমতে বোলো গিফ্ট এটা লৈ লওঁ। গাইজ মই আহি দৰা ঘৰ পালোহি। এয়া আমাৰ আজি দৰা, মানে আজি ৰিচিপশ্যন, ৰাতিলৈ কইনা আনিব। পিছে খানাটো মেইন, খানাটো খাই লওঁ নে কি কয়? পিছে খানা দিয়া ল'ৰাটো আকৌ ছাবস্ক্ৰাইবাৰে ওলালে নহয় গাইজ। বাৰু ওলাই গ'লা তুমি। এইফালে বিৰাজে আমাৰ আজি গান গাই আছে। পুৰণা মানুহবিলাকক লগ পাইছোঁ। এইফালে প্ৰগ্ৰেম চলি আছে। পিছে আমাৰ দেৰগাঁও হায়াৰ ছেকেণ্ডেৰীত একেলগে পঢ়া আমাৰ গ্ৰুপটো গাইজ। সকলোকে বহুত দিনৰ পিছত, মানে বহুত বছৰৰ পিছত লগ পালোঁ। এইফালে আমাৰ দৰাই নাচি আছে দেই গাইজ। জানেই আৰু বিয়া বুলি ক'লেই ফূৰ্তি, সকলোৱে পূৰা এনজয় কৰি আছে। মই পিছে চাৰ্টটো সলাই ল'লোঁ। আমাৰ দৰা ওলাইছে আৰু গাইজ। আমাৰ দৰা বন্দী আৰু কাইলৈ পৰা মাৰি কেনে গাব। আহি যাব লাগিব। গাইজ দৰা গাড়ী গ'লগৈ। মই মানে আজি দৰাৰ লগত নগ'লোঁ আৰু, লগৰ হয়, বেয়াও লাগিছে। মানে কাইলৈ মোৰ যিহেতু মই গম পাই মই ফটোগ্ৰাফাৰ হয়, কাইলৈ মোৰ বিয়া শ্বুট আছে, সেইকাৰণে আজি টোপনি ক্ষতি নকৰিলোঁ আৰু ঘূৰি দিলোঁ। বাকী ভিডিঅ'টো ইমানলৈকে চোৱাৰ কাৰণে ধন্যবাদ আজিলৈ। বাই বাই।